আৰু এইফালে চোৱা বন্ধুসকল গধূলি অকল দেখিছা বহুত চোৱা 1 4 2 3 4 5 6 7 8 9। নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ তোমালোকক আমাৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ। আৰু তোমালোকে চাই আছা পাপু কনষ্ট্ৰাকশ্যন ব্লগ। আৰু বন্ধুসকল দেখিছা এইপিনে আমাৰ মাইকেলে মছলা কঢ়িয়াই আছে আৰু ইটা গাঁথনি হৈ আছে। ফাইনেলি তোমালোকক দেখাই দিম ক'ত ইটা গাঁথনি হৈ আছে। আৰু চোৱা এইটো এটা নামঘৰ হয়, নামঘৰত কাম কৰি আছোঁ ধুনীয়াকৈ। আৰু চাই থাকিবা ভিডিঅ'টো লাষ্টলৈকে বন্ধুসকল, দেখাই দিম ইটা গাঁথনি কি ষ্টাইলতনো আমি কৰোঁ। আৰু বন্ধুসকল ভাত পানী খাই আহি গ'লোঁ। আৰু এইফালে চোৱা মছলা বনাই ক্লিয়াৰ। আৰু এইপিনে আমাৰ ইটা গাঁথনি হৈ আছে পুৰা ধুনীয়াকৈ দেখিছা। যিহেতু আমি নামঘৰত কৰি আছোঁ বন্ধুসকল ইটা গাঁথনি। সেই গাইছে এইফালে চোৱা আন্ধাৰ হৈছে আৰু এইফালে চোৱা ইটা গাঁথনি হৈ আছে ন মাইকেল? কওক। ইটা গাঁথনি হৈ আছে ন? ইটা গাঁথনি পূৰা জোৰদাৰ হৈ আছে। আমাৰ কামবোৰ একদম বহুত স্পীডত হৈ আছে। আৰু মিস্ত্ৰীবোৰ একদম বহুত চালোঁ মিস্ত্ৰীবোৰ একদম মানে দেখাত মানে চব মানে ডেকা চাইজৰ। সেইটো হিচাপত আমাৰ মিস্ত্ৰীবোৰ বহুত মানে গভাইত কিছুমান কাম কৰিব জানে। যেনে এনেকুৱা লখিমপুৰ থাকি ধৰি লওক আপোনাৰ বিপুৰীয়াৰ পৰা বস্তু এটা বনাই লৈ আহে। তেনেকুৱা চিষ্টেমৰো মানুহ আমাৰ কমিটিত আছে। শুনিছে নহয়? আৰু কওক। হ'ল ন, এতিয়া মছলা দিব লাগে। আৰু এইফালে চোৱা বন্ধুসকল গধূলি অকল দেখিছা বহুত গাঁঠি দিলে আজি। চোৱাও তাৰ পৰা পূৰা দেখাই আছোঁ তোমালোকক বহুত গাঁঠি দিলে। আন্ধাৰ হৈ গৈছে গাইছ মানে চোৱা দেখিছা। তাৰপৰা বুলি 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 5 6 7খনমান গাঁঠি দিয়া হৈ গ'ল আজি। আৰু বহুতেই কাম কৰা হৈছে। আৰু এইপিনে চোৱা 1 4 2 3 4 5 6 7 8 9 জাপ বন্ধুসকল। তোমালোকে চাবলৈ গ'লে বন্ধুসকল পূৰা 80 ফুটমান হৈ যাব। পূৰা যদি দীঘলকৈ চোৱা 80 ফুটমান হৈ যাব। আৰু ওখকৈতো আৰু 2-2.5 ফুট 3 ফুটমান হ'ব লাগে। আৰু ইমানেই আছিলে আজি কামটো বন্ধুসকল দেখিলা। আৰু কাইলৈৰ পৰা বেলেগ এটা জেগাত হ'ব। আৰু তোমালোকক দেখাই দিম। আৰু যদি ভিডিঅ'বোৰ চাই ভাল পোৱা লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ সকলো কৰিবা। আৰু